हेलो एवरीवन गुड मर्निंग। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা। আহি পালোহি নিমাতী ঘাট আৰু ইমান বেছি বৰষুণ দিছে, ঘৰৰ পৰা আজি তিতি আহিছোঁ। আৰু মই মোৰ ভাইটি এজনৰ লগতে আহিছোঁ কাৰণ ভাইটিজন মোৰ বহুত বিশ্বাসী হয়। ভাবিছিলোঁ বৰষুণ যাক এৰিব, কিন্তু হেলমেট আৰু ৰেইনকোট পিন্ধিবলগীয়া হ'লে হেলমেটটো বা পিন্ধিবই লাগিব। আৰু আমি আহি নুমলীগড় পালোহি যেতিয়া বৰষুণো এৰিলে, সেইবাবে ৰেইনকোটটো খুলি দিলোঁ। আমাৰ জাৰ্ণি আমি ষ্টাৰ্ট কৰিয়ে আছোঁ আৰু আমনি লাগিছে। ইমান দূৰ ৰাস্তা আধা সি চলাইছে, আধা মই চলাইছোঁ আৰু বেচেৰাই গোটেই ৰাতিটো 4টা বজালৈকে ৰাতিপুৱালৈকে ক্ৰিকেট খেলিছে আৰু এতিয়া মোৰ লগত আহিছে। আৰু আহি পালোহি বাবা থান, যিডোখৰ জেগা আজিও দেখিলে বহুত বেছি বেয়া লাগে। বহুত স্মৃতি জড়িত হৈ আছে এই ৰাস্তাটোত আমাৰ। আৰু আহি পালোহি ঘৰ। আহি পোৱাৰ লগে লগে অলপ দেৰি বহিলোঁ আৰু ভতিজাজনীয়ে চাহ দিলে খাবলৈ, খালোঁ। খাই ৰুমত আহি ডকুমেণ্টখিনি ভালদৰে চেক কৰি লৈছোঁ। দুখনকৈ মই এপ্লিকেশ্যন কৰিছোঁ আৰু ক'ত কেনেকৈ ছিগনেচাৰ কৰিব লাগে আছে সেইখিনি মই ভালদৰে চাই লৈছোঁ। আৰু এই LIC যিখিনি মোৰ কাম, সকলোখিনি দায়িত্ব মোৰ সৰুজন বৰজনা, মানে আমাৰ সৰুজন দাদাই লৈছে। তেওঁ গুৱাহাটী মেডিকেলত গৈ পেলাই ডক্তৰক লগ কৰি ছিগনেচাৰ কৰি আনি দিয়ালৈকে সকলোখিনি কৰি দিম বুলি কৈছে। যোৱা কথা আছিল মই, কিন্তু মোক মানা কৰিলে। মই যদি গৈ পেলাই তাত ডক্তৰ নাপাওঁ, আকৌ ৰিটাৰ্ণ হ'বলগীয়া হয়, ক'তনো ঘূৰি ফুৰিম। সেইকাৰণে দাদাই ক'লে নহয় তুমি যাব নালাগে, ময়ে যাওঁ। আৰু এইটো আমাৰ ৰুম। মোৰ বস্তু দুটামান ল'ব লগা আছিল, ল'লোঁ। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ যোৱাৰ আগত ভতিজাজনীৰ লগত। আৰু আগফালে আহি দেখিলোঁ আজাৰ ফুলজোপা ফুলি আছে। গান এটা আছে নহয়, আজাৰ ফুলা দেখি বেজাৰ কিয় কৰ বুলি মনত পৰি গৈছে। আৰু এজোপা মচন্দা ফুল বুলি কয় নে কি জানো। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ কাৰণ মই ছোৱালী থৈ আহিছোঁ ঘৰত আৰু টাইম পূৰা মিলাবলগীয়া হৈছে কাৰণ আমি ফেৰী পাবগৈ লাগিব। আৰু আজি মই নুমলীগড়ৰ ঘৰৰ চোতালখনৰ পৰা দেৰগাঁও নেগেটিঙলৈকে 40 কিলোমিটাৰ স্কুটি চলাই আহিছোঁ। এইটো মোৰ লাইফৰ এটা ৰেকৰ্ড যে মই ইমান কিলোমিটাৰ আহিছোঁ। কোনোদিন এনেকৈ যোৱা নাই, কিন্তু ভাইটিৰ লগত আছে কাৰণে সেইটো সাহস কৰি মই আহিছোঁ। আৰু আমি দুইজন আহি পালোহি এতিয়া নিমাতী ঘাট। ভাবিছিলোঁ ফেৰী আছে 3:30 বুলি, সেইটো হিচাপত মিলাই আহি আছিলোঁ। পিছে ফেৰীখন 3টা বজাতে আছে। ভাগ্যক্ৰমে আজি ফেৰীখন পালোহি আৰু ইয়াতে বহি আছে। একদম টোপনি লাগিছে, মানে ভালকৈ টোপনি ধৰিছে কাৰণ কালি ৰাতিটো টোপনি নাই। মানে যিখন ডকুমেণ্ট মোৰ হাতত নাছিল সেইখনো মই একেলগে 2খন গোটাই থ'ব কৈছিলোঁ আৰু আগদিনাখন কৈ থৈছিলোঁ। আৰু হাতত যেতিয়া নাই বুলি ক'লে মোৰ মানে একদম টেনশ্যন হৈ গৈছিলে, টোপনিয়ে নাহিল আৰু ৰাতিটো তেনেকৈয়ে আহিছোঁ। পিছে আজিহে মই গম পালোঁ যে সেই ডকুমেণ্টখন বোলে অফিচতে আছে। বাৰু যি কি নহওক, কামখিনি ভালকৈ হৈ যাব লাগে। আৰু দাদা যাব চাইন কৰি আনিবগৈ গুৱাহাটী মেডিকেলৰ পৰা। তাৰপিছত মোক খবৰ দিয়াৰ পিছত মই যাম আকৌ কামখিনি কৰিবলৈ। আৰু ঘৰ পোৱালে 6টা বাজিব হ'ল। আৰু মই আহি পাওঁতে আমাৰ অকণমানি শুই আছিলে আৰু তাই মোক দায়িত্ব দুটামান দি পঠিয়াইছিলে। কি তাই লিষ্ট দুটামান দিছিলে যে মা এইকেইটা মোৰ কাৰণে লৈ আহিবা, কিন্তু মই টাউন হৈ নাহিলোঁ, বাইপাছ হৈ আহিবলগীয়া হ'ল। আৰু টাইম মিলাই আহিবলগীয়া হৈছে যিহেতু আনিব নোৱাৰিলোঁ। আৰু ভাবিলোঁ যে এই 2খন নিলে চাগে তাইৰ মনটো ভাল লাগিব। আৰু সঁচাকৈ আহি পোৱাৰ পিছত তাই যেতিয়া এইকেইখন পাইছে খুব ভাল পাইছে। কি আনিলোঁ মই তোমাক? কি কি কালাৰ কৰিছা দেখাই দিয়াচোন। কি কি কালাৰ কৰিছা দেখাই দিয়াচোন। আৰু চাওঁ এইটো, চাওঁ এইটো দেখাই দিয়া আকৌ, লায়নটো। ধুনীয়া হৈছে দেই। ভাল লাগিছে নাই তোমাৰ?